পোৱালীকেইটা আৰু এয়া নতুন চাই ফটো উঠাও দে হেল্ল' এভৰিৱান মোক ইগন'ৰ কৰিব লিপষ্টিক লগাইছোঁ গুড ইভিনিং কি খবৰ আপোনালোকৰ ভিডিঅ'টো ঘৰৰ পৰাই বনাইছোঁ আৰু এয়া আমাৰ পোৱালীকেইটা অঁ মা মাত দিয়াচোন অঁ মা একদম আমি মাতিলে নামাতে মা মাতিলেহে অকল মাতে বলক আপোনালোকক আমাৰ বাহিৰৰ দৃশ্যটো দেখাওঁ ইমান পানী আহিছে আমাৰ ইয়াতে বুলি নহয় সকলোতে পানী হৈছে তথাপিও তেল লগাইছোঁ এনেকৈ ভিডিঅ' বনাই আছোঁ আমি 2টা বজাত মন্দিৰত যাম মই যে ক'লে 2টা বজাত পূজালৈ যাব ওলাইছোঁ বুলি মানে কথাটো হ'ল আমাৰ তাৰ পৰা কমে 20 মিনিটমান লাগে এতিয়া বাৰু অকণমান টাইম লাগে কাৰণ আমাৰ ৰাস্তাবিলাক বেয়া হৈছে তাৰে সেইকাৰণে আমি 2টা বজাত মন্দিৰলৈ যাব ওলোৱাৰ কাৰণটো হ'ল যে তাত মন্দিৰত ৰাতিপুৱা ফাৰ্ষ্ট টাইম মানে ৰাতিপুৱা 6টা-7টামান বজাত যাই পোৱাকৈ যাব লাগে নহ'লে বহুত ভিৰ হয় নহ'লে গধূলি টাইমত 1-2টা বজাত আৰু দুপৰীয়া টাইমত গ'লে ভাল হয় আৰু তো আমি সেইকাৰণে মা আৰু মই অকণমান দেৰিকৈয়ে ওলালোঁ ঘৰৰ কাম চামখিনি কৰি আৰু অকণমান তাৰ বাবে মন্দিৰৰ বাবে কিবাকিবি ফল মূল ল'লোঁ আৰু এনেকৈ আমি সেইদিনাখন যাই পোৱাতে ৰাইজৰ মানুহখিনিও আহিছিলে গোটেইখিনি মন্দিৰলৈ গেটতে সকলোৱে সেৱা প্ৰাৰ্থনা কৰিলে এনেকৈ মাও কৰি ল'লে সেৱা প্ৰাৰ্থনা তাত আৰু আমাৰ তাতে ইখন ডাঙৰকৈ হয় মনসা পূজাখন আমাৰ প্ৰত্যেকবাৰে যোৱা হয় মনসা পূজাত মই বাৰু তেনেকৈ নাপাওঁ চান্সটো কিন্তু এইবাৰ পালোঁ কাৰণে ময়ো গ'লোঁ মনসা পূজালৈ গাইছ যাবলৈ ওলালোঁ ভাবিছিলোঁ থাকিম বুলি আৰু 5 দিনমান ঈদৰ পিছত যাম কিন্তু যিটো ঝটকা দিছে চেমিনাৰৰ ওপৰত চেমিনাৰ তো যাব লাগিব 5 তাৰিখে চেমিনাৰ ছাবমিট কৰিব লাগিব তো চাওঁ আৰু যদি পাৰোঁ আহিম নামা দে তোমাৰ কেনে লাগি আছে মই যে যাওঁ বেয়া লাগিছে এনে লগা নাই আমাৰ ভালে হৈছে জাষ্ট ৰুম আহি পালোঁ আৰু মই ভাবিছিলোঁ যে ফুলবিলাক বেয়া হৈ যাব কিন্তু নাই হোৱা আৰু এয়া নতুন চাই ওলাইছেহে বাৰু ফ্ৰেছ আপোনালোকক লগ পায় আৰু সেইদিনাখন মোৰ একো ভিডিঅ'ই বনোৱা নহ'ল ৰুমটো অকণমান চাফা কৰিলোঁ কাৰণ ইমান দিন হ'ল ৰুমত নাছিলোঁৱে আৰু নেক্সট দিনা কলেজত যাব ওলালোঁ ইমান দিনৰ মূৰত কলেজলৈ আৰু এদিন বাৰু ক্ষতি হ'লে মোৰ কাৰণ মই ঘৰত আছিলোঁ আৰু নেক্সট ডে কলেজত যাব ওলালোঁ মানে ডে 2ৰ দিনা কলেজত যাব ওলালোঁ আৰু ইমান ৰ'দ দিছে নহয় আমাৰ সেইপিনেও বাৰু অকণমান ৰ'দ দিছে কিন্তু আমাৰ সেইপিনে ধুনীয়া ঠাণ্ডা হৈ আছে কিন্তু এইপিনে বহুত ৰ'দ দিছে আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট এনেকুৱা কৰি পিনে কলেজলৈ গ'লোঁ মেমজনীয়ে মেটাৰনিটি লিভ ল'ব সেইকাৰণে আমি অকণমান মেমক ভাল ফিল কৰিবলৈ স্পেচিয়েল ফিল কৰিবলৈ এটা সৰুকৈ ছাৰপ্ৰাইজ দিলোঁ বাৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ দ্য ৱাচিং দিছ ভিডিঅ'